খুৰী আপুনি যোনজনী গৰু গাখীৰ খাই আছে সেইজনী চাতৰি গৰু নহয়, সেইটো এটা হ'ল ভদৰা, মানে এই হ'ব দমৰা গৰু বুলি ক'ব পাৰি। সেইটোক দমৰা গৰু। আৰু আপুনি যোনটো গৰুৰ গাখীৰ খাই আছে ন, সেইটো গাখীৰটো অকণমান ডাঠ ওলাব, অকণমান তাত পানী মিহলাই খাব লাগিব, মানে গাখীৰটো ইমান এটা পাতলা নহ'ব, অকণমান ডাঠ গাখীৰ ওলায় তাত। খুৰী আপুনি য'ত ধৰি গাখীৰ খাই আছে সেইটো গাখীৰ নহয়, সেইটো হ'ল কণী। মানে আপুনি গাখীৰ ভুল জেগাত ধৰি পিনি টানি আছে। ভাই তোৰ যদি কেনেবাকৈ পিন্ধি থকা লুঙিখন যদি কেনেবাকৈ খোল খাব হয়, তোৰ গোটেই সম্পূৰ্ণ টিলিঙাটো ওলাব। আৰু যোনটো দিলটো ভাঙিলে তোৰ সেইটো দিল বুলি ক'ব নোৱাৰি, সেইটো দিল নহয়, আচলতে সেইটো হ'ল এটা কাঁহৰ কাঁহী। কাঁহৰ কাঁহীখন যেনেকুৱা যে কাঁহৰ কাঁহী, দিল নহয়, এইটো কাঁহৰ কাঁহীয়ে। আৰু যে মোৰ ভাষাত তোৰ নিচিনাটো সিহঁতক হিজিৰা বুলি কয়। তই গৈ পিনি ট্ৰেইনত তালি মাৰিবি অকল। বহাগ বিহুত বিহু চাবলৈ গৈ বিহুৱতী বাইদেউ নহয়, বিহুৱতা ভতৰাহে দেখিলোঁ এটা। মানে তলত টিলিঙা আছে কিন্তু চাদৰ মেখেলা পিন্ধি আছে, ওপৰতো টপা, সি আছে চাদৰ মেখেলা পিন্ধি। যোনযোৰ আমি কাপোৰ পিন্ধি বিহু গাব যাওঁ, সেইযোৰ পিন্ধি ই পাগলামি কৰি আছে। তহঁতবোৰৰ নিচিনাক মই চুট মৰাণী বুলি ক'ম। তই চাগে কাৰ পৰা কিমান মৰালি ঠিকানেই নাই, সেইকাৰণে তোক কৈছোঁ চুট মৰাণী। ভাই তই যদি ন মানে চোলাটো খুলি লুঙিখন পিন্ধি যদি ফটো এটা মাৰ ন, তোক ছেম টু ছেম জনি চিনচৰ নিচিনা লাগিব। অসমৰ পৰা কিছুমান জাবৰ জোঁথৰ অঁতাব হৈছে, মই ভিডিঅ'ত বেয়া কথা কিছুমান প্ৰয়োগ কৰিছোঁ, সেইটো মানে যাক যেনেকুৱা তেনেকুৱাই মই কৰিছোঁ।